Hello friends, welcome to Education Library. আজি আমি আলোচনা কৰিম টেন্সৰ গোটেইবিলাক প্ৰশ্ন বা গোটেইবিলাক টেন্স আমি আলোচনা কৰিছো। এতিয়া আমি আলোচনা কৰিম এইবিলাকৰ প্ৰশ্নসমূহ পৰীক্ষাত কেনেকুৱাকৈ আহিব। তো এইবিলাক প্ৰশ্নসমূহৰ এটা ইংগিত বা আইডিয়া আমি ল'ম। সো যিসকলে মোৰ এই ভিডিঅ'খন নতুন চাই আছে সেইসকলক কৈছোঁ ডিসক্রিপশন বক্সত মই আগৰ ভিডিঅ'বিলাকৰ লিংক দি দিম তো ভিডিঅ'সমূহ চাই যাব আৰু সেইবিলাকৰ ব্যৱহাৰ প্ৰণালী বহুত ইম্পৰ্টেণ্ট হয়। ব্যৱহাৰ প্ৰণালী নোহোৱাকৈ আমি কাৰেকশ্যন কৰিব নোৱাৰিম যে এইটো কেনেকৈ কাৰেকশ্যন কৰিব লাগিব বা ধৰিব নোৱাৰিম যে এইটো কোন টেন্সত কাৰেক্ট কৰিব লাগিব। সো সেইবিলাক ভিডিঅ' চাই কেনে মোৰ এই ভিডিঅ'খন চাব। সো আপোনালোকৰ পৰীক্ষাটো ভালে ভালে যাব। সো আৰম্ভ কৰো। As he crossed the road, a city bus knocked him down. So as আছে, as থাকিলে এই বাক্যটো past continuous tenseত ব্যৱহাৰ হয়। মই এই ব্যৱহাৰটো দিওঁতে ভুলি গৈছো, পাহৰি গৈছো, সৰি। আপোনালোকে নোটত কাৰেক্ট কৰি ল'ব। 3 নম্বৰ ব্যৱহাৰত এইটো কাৰেক্ট কৰি ল'ব। সো নেক্সট হ'ব এইটো কাৰেক্ট কৰিব এনেকৈ। As he was crossing the road, মই জাগা নহয় কাৰণে তাতে ডাউন লিখিছো। সো 2 নম্বৰত my sister suffer from fever since yesterday. yesterday নিৰ্দিষ্ট টাইমৰ আগত কি আছে since ব্যৱহাৰ হৈছে। সো এইটো কোন টেন্সত কাৰেক্ট কৰিব লাগিব, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব। সো নেক্সট he just tell me a funny story. জাষ্ট আছে কোন টেন্সত হ'ব, মই গোটেইবিলাক কাৰেক্ট কৰি নিদিওঁ, জাষ্ট মই প্ৰশ্নসমূহ কৈ যাম, আপোনালোকে কাৰেক্ট কৰিব। ব্যৱহাৰবিলাক দিয়া আছে, সব ব্যৱহাৰবিলাকৰ পৰাই ইয়াত কুৱেশ্যন কটা হৈছে। সো আপোনালোকে পৰীক্ষাটো তেনেকুৱাই কৈ থাকিব, ব্যৱহাৰৰ বাহিৰে এটাও নাথাকে, কিন্তু সেইটো চিয়ৰ 100%। He teaches in the school for the last 20 years. For আছে পইণ্ট অফ টাইমৰ আগত। সো কোন টেন্সত হ'ব, আগতে এটা কাৰেক্ট কৰা আছে, এনেকুৱাকৈ কাৰেক্ট কৰিব। I be in this school since 83. বি আছে, সো এইটো কোন টেন্সত হ'ব, আকৌ since আছে, চাই কিনে ব্যৱহাৰ প্ৰণালী চাই ভালদৰে কাৰেক্ট কৰিব হৈ যাব। নেক্সট rainfall from the clouds. ইউনিভাৰ্চেল চিৰসত্য কথা হয়, কোন টেন্সত ব্যৱহাৰ হয়, ব্যৱহাৰবিলাক দিয়াই আছে। নেক্সট don't go out, it is rain now. now আছে কোন টেন্সত হয়, চাই ল'ব ব্যৱহাৰসমূহ। I have my dinner an hour ago. ago আছে, ago থাকিলে কোন টেন্সত ব্যৱহাৰ হয়, ব্যৱহাৰবিলাক দিয়া আছে, কাৰেক্ট কৰি ল'ব। The boy jumped off the bus while it moved. while আছে। So next question, 10 number question. The train start before আছে, before থাকিলে কোন টেন্সত হয়, ব্যৱহাৰ দিয়া আছে। 11 নম্বৰ 11 I wish থাকিলে কোন টেন্সত ব্যৱহাৰবিলাক দিয়া আছে। তাৰপিছত ইয়াত আছে we shall wait till the rain stop, কোন টেন্সত হয়, ব্যৱহাৰ দিয়া আছে, কাৰেক্ট কৰি ল'ব। If you go there you would have met him. Next, he be silent for a long time. Look at it, I draw the map of India. Next, fire burn up everything. Universal. Next, Sita get up daily at 5:30 p.m. Next, 18
হি টক এজ ইট হি বি মাই বছ। কাৰেক্ট কৰি ল'ব। চ' নেক্সট হ'ব ইট ইজ টাইম থাকিলে কোন টেন্সত হয় ব্যৱহাৰ দিয়া আছে। মই এই দুটা কাৰেক্ট কৰি দিছোঁ, তো চাই যাব। দে ৱেণ্ট হোম আফটাৰ থাকিলে কোন টেন্সত হয় কাৰেক্ট কৰি দিছোঁ, আগতে একটা ব্যৱহাৰ দিয়া আছিল। চ' গোটেইবিলাক কাৰেক্ট কৰি ল'ব। নেক্সটত আছে হি কেন নট পে ইন দ্য মেথ বিফৰ হি ইনচুৰ্ড অন হিজ ফুড। কাৰেক্ট কৰি দিয়া আছে। চ' চাব। আমি নেক্সট দিনা আলোচনা কৰিম ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে অনলি। হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীত 1 মাৰ্ক থাকে। চ' ডিগ্ৰী ইম্পৰ্টেণ্ট হয়, এদিনতে ক্লিয়াৰ হৈ যাব। চ' মোৰ ভিডিঅ'সমূহ যিসকলে নতুনকৈ চাই আছে ডিছক্ৰিপশ্যন বক্সত চাই সকলোবিলাক ভিডিঅ'ৰ লিংক আছে। চ' চাই যাব। নেক্সট দিনা আমি আলোচনা কৰিম ডিগ্ৰী। আৰু মোৰ ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰি কেনে লাইক এটা কৰি দিওঁ। চ' থেংক ইউ।